নমস্কাৰ, মোৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি গোটেই পৰিয়ালৰ সৈতে আমি উজনি অসম পালে অকণমান ফুৰিবৰ কাৰণে গৈ আছোঁ। তাত কিছু দৃশ্যাংশ আপোনালোকৰ ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম। কি পায় কি নাপায় এই সন্দৰ্ভত আপোনালোকক দেখুৱাম। ইতিমধ্যে আমি উজনি অসমত ফুৰিবৰ কাৰণে ৰাওনা হ'লোঁ পৰিয়ালৰ সৈতে। গৈ আছোঁ এতিয়া। ইমান ধুনীয়া পৰিৱেশ, ৰাস্তাৰ কাষত থকা গছ-গছনিবোৰ ইমান সুন্দৰ, শুৱলা, ধুনীয়া সেউজীয়াৰে ভৰপূৰ। এই ঠাইখনিত সঁচাকৈ ভাল লাগে। এয়া আমি পালোহি ডিব্ৰুগড় বৰবৰুৱা লেপেটকটা চাহ বাগান। ইমান সেউজীয়া সুন্দৰ, আপোনালোকে চাওক, ইমান ধুনীয়া পৰিৱেশ, ধুনীয়া সৌন্দৰ্য চাহ বাগান। তাৰ পৰা অকণমান কেমেৰা এটা লৈছে। ইয়াতো লেপেটকটা BCPL CISF কলনী। তাৰপাছত আমি পোনে পোনে গৈ আছোঁ। এই কাষত থকা গছ-গছনি কিমান সুন্দৰ হৈছে। এয়া গোটেই বাগানেই বাগান, সুন্দৰ বাগান। সেইটো হৈছে লেপেটকটা, বৰবৰুৱা, জামিৰা, গোটেই সোপা বাগানেই বাগান। ইমান সুন্দৰ বাগান, আপোনালোকে চাওক। চমচমীয়া ৰাস্তা। এই কাষত থকা ৱালবিলাক হৈছে BCPLৰ CISF কলনী। তাৰপিছত গোটেই সোপা বাগান, বিখ্যাত ডিব্ৰুগড় বাগান। সেয়ে আমি ডিব্ৰুগড় মাৰ্কেট পালোহি। আমি মাৰ্কেটৰ ওপৰত গৈ অকণমান কাপোৰ কেইটামান চালোঁ পৰিয়ালৰ সৈতে, তেওঁলোকে চাব। তাৰপাছত আকৌ আমি ডাইৰেক্ট মাৰ্কেটৰ ভিতৰত সোমাই আহিলোঁ। এয়া হৈছে ডিব্ৰুগড় মাৰ্কেট। মানুহৰ সমাগম এই বজাৰখনত। আমি ভিতৰ ফালে সোমাম। তাৰপিছত পোনে পোনে মোৰ চিনাকি দোকানী এগৰাকী আছিলে সেইফালে আমাৰ তাই আকৌ সোমাই গ'ল কাপোৰ কেইযোৰমান ল'বৰ কাৰণে। কি কাপোৰ আছে নাজানো আৰু। ছোৱালী দুজনীৰ কাৰণে কাপোৰ বাছি আছে। এইটো চাইডত এই আগত চাইবিলাক পোৱালি ওপৰত আছে। এই আগতহে পোৱালি আছে।
তাৰপিছত আমি ডাঙৰ মাৰ্কেট চৌখামৰ পিনে আমি চাবৰ কাৰণে লিফ্টত উঠি গ'লোঁ। আমাৰ ধুনু মইনাকে তাত লিফ্টত উঠিবলৈ মন গৈছে, সেইটো কাৰণে উঠাই দিলোঁ অকণমান। তাতে বজাৰ কৰিলোঁ আৰু পিজ্জা খাম বুলি কোৱাৰ কাৰণে পিজ্জা অৰ্ডাৰ কৰি মই আনিলোঁ। আকৌ পিজ্জা অৰ্ডাৰ কৰি ওলোৱা দেখিয়ে তাই আকৌ ইমান ফূৰ্তি। সেয়া তাৰপিছত পোনে পোনে আমি বাইদেউ হোটেলত সোমালোঁ ভাত খাবৰ কাৰণে। ইতিমধ্যে আমি ভাত অৰ্ডাৰ কৰি দিয়া হ'ল। ভোকত আমাৰ মাইনাজনী খাবলৈ ধৰিলে। তাই দুজনীৰ কাৰণে চিকেন থালি, আমাৰ দুগৰাকীৰ কাৰণে ফৰ্ক থালি ড্ৰাই ফ্ৰাই। বাইদেউ হোটেলৰ ভাতৰ আইটেম এইবিলাক অতি সুন্দৰ। চিকেন খালে নাই? চিকেন কোৱা এয়া বাইদেউ হোটেলৰ ভাতৰ থালি। ইতিমধ্যে আমিও ভাত খাবৰ কাৰণে আৰম্ভ কৰিলোঁ। এয়া আমাৰজনী মেডামগৰাকী ধৰিলেই মই এতিয়া ধৰোঁ ৰেষ্ট ল'বলৈ, আৰু ময়ো লাহে লাহে এতিয়া ধৰোঁ, কাৰণ বহুত ভোক লাগি আছে। আপোনালোকে চাই থাকিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই, থেংকছ ফৰ ৱাচিং।